নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল MN আছাম নামৰ এই চেনেলটো। আপোনালোকে যদি এতিয়ালৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়া ছাবস্ক্ৰাইব কৰি লওক আৰু ওচৰতে থকা বেল আইকনটো দবাই দিয়ক যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বিলাক আপোনালোকে পোনপ্ৰথমতে চাবলৈ পায়। বন্ধুসকল, আপোনালোকক আজি ফাইল লক কৰি থ'লে কেনেদৰে সেই ফাইলবোৰ চাব পাৰি আজি সেইটোৱে মই জনাম আপোনালোকক। আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব আৰু যদি কিবা সুধিবলগীয়া থাকে তেনেহ'লে আমাৰ তলত কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব। বন্ধুসকল, তেনেহ'লে ভিডিঅ'টো দেৰি নকৰোঁ, বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমতে আপোনালোকক দেখাই লওঁ যে মোৰ ফাইল মেনেজাৰটো আপোনালোকে চাব পাৰে। ফাইল মেনেজাৰটো দেখিছে ইয়াত দেখাইছে এণ্টাৰ ইয়ৰ পাছৱৰ্ড। আৰু আপোনালোকৰ কেতিয়াবা কিছুমানৰ ফিংগাৰপ্ৰিণ্ট লগাই থৈ দিয়ে, ঠিক আছে। আপোনালোকে এতিয়া ফাইলটো চাব নোৱাৰে, আপুনি কি পেটাৰ্ণ আছিলে কি একো নাজানে আপোনালোকে, গতিকে চাব নোৱাৰে। আপোনালোকে তেতিয়া কি কৰিব, বেক কৰিব আৰু আপোনালোকৰ মোবাইল ডাটাটো অলৰেডি অফ হৈ থাকিব লাগিব। যদি মোবাইল ডাটা অন হৈ থাকে তেনেহ'লে আপোনালোকে চাব নোৱাৰিব। তাৰপাছত আপোনালোকে যাব আপোনালোকৰ ক্ৰম ব্ৰাউজাৰ, ঠিক আছে। ক্ৰম ব্ৰাউজাৰ খুলি ল'ব, ইয়াতে চাৰ্চ কৰিব FILE ফাইল ডট দিব স্লেছ দিব, স্লেছটো দি SD ঠিক আছে। ইয়াতে স্লেছডাল দি দিব। আপোনালোকৰ যদি ইণ্টাৰনেল মেমৰি থাকে ইণ্টাৰনেল মেমৰি ওলাব, যদি SD কাৰ্ড মেমৰি কাৰ্ড এক্সট্ৰা লগোৱা থাকে তেতিয়াহ'লে ওলাব, ঠিক আছে। এইটো চাৰ্চ কৰি দিব। আৰু আপোনালোকে দেখিছে ইণ্ডেক্স অফ SD কাৰ্ড দেখিছে। মোৰ যিমানবিলাক ফাইল আছে, যিমানবিলাক যি আছে চব গোটেইবিলাক ফাইল মেনেজাৰৰ গোটেইবিলাক ইয়াতে আহি গৈছে। আপোনালোকে ইয়াতে চাব পাৰে। মই এটা দেখাই দিছোঁ মোৰ কি ডাউনলোড কৰা হৈ আছিলে ভিডিঅ'। আপোনালোকে ইয়াতে ইয়াৰ পৰা ডাইৰেক্টলি চাব পাৰিব। এইবিলাক দেখিছে ভিডিঅ'বিলাক। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ঠিক আছে বন্ধুসকল। আজিলৈ ইমানেই। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে মই আহি আছোঁ।